নমস্কাৰ মিক্স আছামিজৰ সমদৰ্শকক স্বাগতম জনাইছোঁ লৈ আহিছোঁ এটা দুখৰ খবৰ বহুদিন বকুলৰ গোন্ধ পোৱা নাই বহুদিন বকুলৰ মালা গথা নাই সেই মাত সেই কণ্ঠৰ আবেগ আবেদন হেৰাই থাকিল শাৰদীয় সময়তে হেৰাই থাকিল বকুলৰ স্নিগ্ধ সুবাস আশ্ৰম সদৃশ কল্পলোকত সুৰ সংগীতৰ সাধনা কৰিছিল তেওঁ শিল্পীতকৈ শিক্ষাবিদ হিচাপে পৰিচয় দি ভাল পোৱা ডক্টৰ বীৰেন্দ্ৰ নাথ দত্তদেৱৰ বিয়োগৰ লগে লগে খহি পৰিল সুৰৰ নিজান আকাশখন বিশিষ্ট শিক্ষাবিদ গীতিকাৰ সুৰকাৰ কবি এক অনুকৰণীয় ব্যক্তিত্ব প্ৰজ্ঞাৰ সাধক ডক্টৰ বীৰেন্দ্ৰ নাথ দত্তদেৱ আৰু কোনোদিন উভতি নহাৰ বাটেৰে গ'লগৈ এগৰাকী সৰ্বমান্য অসমীয়া আছিল বীৰেন্দ্ৰ নাথ দত্ত ডাঙৰীয়াদেৱ তেওঁ এগৰাকী লেখক শিক্ষাবিদ লোককলাৰ গৱেষক আৰু সংগীত শিল্পী আছিল অসমৰ কেইবাখনো মহাবিদ্যালয়ত অধ্যাপক ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল প্ৰয়াত দত্ত ডাঙৰীয়াদেৱে গুৱাহাটী বিশ্ববিদ্যালয় আৰু তেজপুৰ বিশ্ববিদ্যালয়তো অধ্যাপনা কৰিছিল শিক্ষাবিদগৰাকীয়ে 2009 চনত সাহিত্য আৰু শিক্ষা ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছিল বীৰেন্দ্ৰ নাথ দত্তদেৱক 2010 চনত তেওঁক জগধাত্ৰী হৰমোহন দাস সাহিত্য বঁটা প্ৰদান কৰা হৈছিল অসম সাহিত্য সভাৰ 2003 চনৰ উত্তৰ লখিমপুৰ আৰু 2004 চনৰ হোজাই অধিৱেশনৰ সভাপতিত্ব কৰিছিল ডক্টৰ বীৰেন্দ্ৰ নাথ দত্ত ডাঙৰীয়াদেৱে 1935 চনৰ 4 নৱেম্বৰ তাৰিখে নগাঁৱত জন্মগ্ৰহণ কৰিছিল স্বনামধন্য শিল্পীগৰাকীয়ে প্ৰাথমিক শিক্ষা লাভ কৰিছিল গুৱাহাটীৰ চেনিকুঠি প্ৰাথমিক বিদ্যালয়ৰ পৰা গোৱালপাৰাৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিল দত্ত ডাঙৰীয়াদেৱে এই পৰীক্ষাত তেওঁ শীৰ্ষ 10ত স্থান লাভ কৰিছিল পাছত পুনৰ IASC পৰীক্ষাটো প্ৰথম 10টা স্থানৰ মাজত নিজৰ স্থান ৰাখিবলৈ সক্ষম হৈছিল তেওঁ শান্তি নিকেতনৰ বিশ্বভাৰতীৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল গীতিকাৰ হিচাপে নৱকান্ত বৰুৱা আৰু তফজ্জুল আলীক জনপ্ৰিয়তা কৰাত ডক্টৰ বীৰেন্দ্ৰ নাথ দত্তদেৱৰ ভূমিকা আছিল অগ্ৰগণ্য অসমৰ মাটিৰ নিজাপি সুৰবোৰ বুটলি সামৰি তেওঁ গাই গৈছিল গান কেতিয়াবা বিচাৰিছিল এধানি আকাশ কেতিয়াবা উদ্দাউল হৈ পৰিছিল বকুলৰ সুবাস বিচাৰি আজিৰ পৰা সকলো হৈ পৰিল ইতিহাস জীৱনৰ কথাগদ্য সামৰি আজি চিৰদিনৰ বাবে হৈ পৰিল ডক্টৰ বীৰেন্দ্ৰ নাথ দত্ত নামৰ সত্তাটো এটি যুগৰ অৱসান ঘটাই অৱশেষত তেওঁ গ'লগৈ বাৰ্ধক্যজনিত কাৰণতে বিগত কিছুদিন ধৰি অসুস্থ হৈ আছিল অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিগৰাকী কিছুদিন আগতে গুৱাহাটীৰ নেমকেয়াৰ হস্পিটেলত ICUত ভৰ্তি কৰোৱা হৈছিল ডক্টৰ বীৰেন্দ্ৰ নাথ দত্ত ডাঙৰীয়াদেৱক আৰু অৱশেষত সকলোকে কন্দুৱাই তেওঁ গুচি গ'ল অজান দেশলৈ সেইগৰাকী মহান শিল্পীৰ মৃত্যুত এতিয়া সমগ্ৰ অসমতে শোকৰ ছাঁ পৰিছে আমাৰ চেনেলৰ তৰফৰ পৰাও জনাইছোঁ তেখেতলৈ একাঁজলি শ্ৰদ্ধাঞ্জলি লগতে তেখেতৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ